অনুগ্ৰহ কৰি ভিডিঅ'টি শেষলৈকে চাব, কাৰণ ভিডিঅ'টিত এনে কিছুমান কথা উল্লেখ আছে যিবোৰে আপোনাৰ জীৱন সুখৰ কৰি তুলিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। উচ্চ শিক্ষা আৰু সুশিক্ষা দুয়োটা সম্পূৰ্ণ বেলেগ। উচ্চ শিক্ষাৰ দ্বাৰা মানুহৰ জ্ঞান বৃদ্ধি হয় আৰু সুশিক্ষাৰ দ্বাৰা মানুহৰ মানৱতা বৃদ্ধি হয়। হিংসা বা অহংকাৰ কৰিবলৈ কোনো যোগ্যতা নালাগে। সেয়েহে কম যোগ্যতা থকা মানুহবোৰে মানুহৰ লগত বেছি হিংসা বা অহংকাৰ কৰে। বৰ্তমান সমাজত শিক্ষিত বেছি হৈছে বাবে বৃদ্ধাশ্ৰমো বেছি হৈছে। কাৰণ শিক্ষিত সন্তানে অশিক্ষিত পিতৃ-মাতৃক মানুহৰ আগত পৰিচয় দিবলৈ লাজ পায়, নিজৰ সন্মান নষ্ট হ'ব বুলি ভাবে। যিমান দিন তুমি সকলোৰে কথা সহ্য কৰিব পাৰিবা, সিমান দিন তুমি বহুত ভাল। যেতিয়াৰ পৰা প্ৰতিবাদ কৰিবা, তেতিয়াই তুমি মানুহৰ চকুত বেয়া হৈ পৰিবা। উচ্চ শিক্ষাৰে শিক্ষিত হোৱা বেছিভাগ মানুহৰ মন অহংকাৰী হয়। কথাটো শুনিবলৈ বেয়া হ'ব পাৰে, কিন্তু বাস্তৱত প্ৰমাণিত। জীৱনত যি কৰিব বিচাৰে তাকেই কৰক। এইটো নাভাবিব যে মানুহে কি ক'ব, কাৰণ মানুহে তেতিয়াও ক'ব যেতিয়ালৈকে আপুনি একো কৰিব নোৱাৰিব। জীৱনৰ কেইআষাৰমান বিখ্যাত উপদেশ যিকেইটা আপোনাৰ গোটেই জীৱন প্ৰয়োজন হ'ব। টকা উপাৰ্জনৰ পিছত দৌৰক, চাব দুনিয়া আপোনাৰ পিছে পিছে দৌৰিব। নিজৰ কথা নিজৰ ভিতৰতেই গোপন ৰাখক। মনত ৰাখিব, যিমান সময় আপোনাৰ কথা আপোনাৰ ভিতৰত ৰাখিব, সিমান সময় আপুনি নিৰাপদ। কোনো কাম সৰু বুলি নাভাবিব। লঘন থাকিলেও কোনেও আপোনাক এমুঠি খাবলৈ নিদিয়ে। এটা সময়ত সন্তানো তেওঁৰ পিতৃ-মাতৃৰ কাষত বোজা হৈ পৰে। সেয়েহে চেষ্টা কৰিব বোজা হৈ পৰাৰ আগতে আঁতৰি যাবলৈ। জীৱনত বন্ধু-বান্ধৱীক কম বিশ্বাস কৰিব, কিয়নো কেতিয়াবা ঘনিষ্ঠ বন্ধুবোৰেও আপোনাক ঈৰ্ষাৰ চকুৰে চাব। মনে মনে থাকিবলৈ চেষ্টা কৰিব আৰু কোলাহলপূৰ্ণ ঠাই এৰি নিৰাপদ ঠাইত বহি আধ্যাত্মিক চিন্তা কৰক। ফেচবুকত কাৰো লগত কমেণ্টত তৰ্ক নকৰিব, কাৰণ ফেচবুক হ'ল বৰ্তমান ইণ্টাৰনেটৰ ডাষ্টবিন। আপোনাক যিসকলে ভাল পায়, তেওঁলোকৰ লগত সম্পৰ্ক বজাই ৰাখক। মাজে মাজে শত্ৰুৰ লগতো সুসম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰক, কাৰণ এই পৃথিৱীত সুযোগ বুজি জীয়াই থাকিব লাগে। কিতাপ পঢ়াৰ অভ্যাস কৰক, কাৰণ আপোনাৰ আত্মাৰ পূৰ্ণতাৰ বাবে জ্ঞানৰ আৱশ্যক। মানুহৰ লগত কথা কম ক'ব, চাব জীৱনৰ আধাখিনি কষ্ট নোহোৱা হৈছে। কি অদ্ভুত, নহয়নে? যিয়ে কষ্ট দিয়ে তাৰ বাবেই কষ্ট পাওঁ। যোগ্যতাতকৈ বেছি কিবা পালে মানুহৰ ব্যৱহাৰ পশুৰ দৰে হৈ যায়। কোনোবাই বেছি অৱহেলা কৰিলে তাক উচিত শিক্ষা দিয়াৰ একমাত্ৰ উপায় হ'ল তাৰ পৰা আঁতৰি যোৱা। কাৰণ এই অৱহেলাই হ'ব পাৰে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষা। সময় লওক, নিজকে গঢ়ক, সঠিক উত্তৰ কামৰ যোগেদি দিয়ক, মুখেৰে নহয়। কিছুমান কষ্ট ইমান বিশাল যি সহ্য কৰিব পৰা নাযায়, আৰু কিছুমান দুখ ইমান অসীম যি বুকুত ৰাখিব পৰা নাযায়। কিছুমান মানুহ ইমানেই আপোন যে হেৰাই গ'লে তাক পাহৰি থাকিব পৰা নাযায়। যিমানেই মন প্ৰাণ দি ভাল নোপোৱা কিয়, যাৰ এৰি যোৱাৰ অভ্যাস আছে তেওঁ এৰি যাবই। জীৱনত টকা পইচা আহিব যাব, বেয়া সময়ো আহিব যাব, কিন্তু প্ৰিয়জন এবাৰ গুচি গ'লে আৰু উভতি নাহে। জীৱনৰ সকলোতকৈ ডাঙৰ শিক্ষক হ'ল
সময় যি প্ৰতি মুহূৰ্ততে শিক্ষা দি যায়। এই স্বাৰ্থপৰ পৃথিৱীত কাকো আপোন ভাবিবলে নাই। এই পৃথিৱীত সকলোৱে সপোন দেখুৱায়, মাজপথত এৰি গুচি যাব, এয়াই স্বাভাৱিক। কাৰোবাক বিশ্বাস কৰাৰ আগতে অন্তত দুবাৰ ভাবক, কাৰণ আজিৰ যুগত বিশ্বাসৰ দাম কোনেও নিদিয়ে। পৃথিৱীত এনে কিছুমান মানুহ আছে যিয়ে নিজৰ সুখৰ বাবে আনক কষ্ট দিব পাৰে, আৰু এনে কিছুমান মানুহ আছে যিয়ে নিজে কষ্ট পায়ো আনক সুখী কৰাৰ চেষ্টা কৰে। ভালপোৱা মানে কেৱল দেহৰ আকৰ্ষণ নহয়, ভালপোৱা মানে সন্মান, শ্ৰদ্ধা, বিশ্বাস আৰু ভৰসা। আটাইতকৈ ধুনীয়া সম্পৰ্ক হ'ল দুটি চকুৰ একেলগে খোলে, একেলগে বন্ধ হয়, একেলগে কান্দে আৰু একেলগে শুই থাকে। যেতিয়া কোনোবাই তোমাক সকলো সময়ত মিছ কৰে, তেতিয়া চাগে তোমাৰ বহুত বিৰক্ত অনুভৱ হয়। কিন্তু কষ্ট সেইদিনা পাবা যিদিনা বুজিব পাৰিবা তোমাক মিছ কৰাৰ নিচিনা কোনো নাই। জীৱনত সুখী থকাৰ মূল মন্ত্ৰ, জীৱনত সুখী থাকিবলৈ কিছুমান বিষয় ত্যাগ কৰক। 1. কিবা বিষয় লৈ অতিৰিক্ত চিন্তা নকৰিব। 2. অতীতৰ কথা ভাবিবলৈ বন্ধ কৰক। 3. সকলোকে সুখী ৰখাৰ চেষ্টা বন্ধ কৰি নিজক সুখী ৰখাৰ চেষ্টা কৰক। 4. অতিৰিক্ত খং আৰু কৃপণতা ত্যাগ কৰক। 5. অলপতে ভাঙি নপৰিব। জীৱনত বহুত সমস্যা আহিব, সেইবোৰ ধৈৰ্য ৰাখি সাহসিকতাৰে মোকাবিলা কৰক। চকুলো আনি দিয়া মানুহ এই পৃথিৱীত বহুত আছে, কিন্তু চকুলো মুচি দিয়া মানুহৰ বহুত অভাৱ। কোনোবাই যেতিয়া বুজিব পাৰিব আপুনি তাৰ কাৰণে পাগল, তেতিয়া তেওঁ আপোনাক অৱহেলা কৰিব, এয়াই বাস্তৱ। এৰি দিলে যদি ভালে থাকে তেনেহ'লে এৰি দিয়ক, কাৰণ ভালে ৰখাৰ নামেই ভাল পোৱা। কাৰোবাক বিশ্বাস কৰাৰ আগত অলপ ভাবি ল'ব, কাৰণ কেতিয়াবা নিজৰ দাঁতে নিজৰ জিভাকে কামুৰি দিয়ে। জীৱনত ঠগিলে হয়তো বিশ্বাস নাইকিয়া হয়, কিন্তু শিকিব পাৰি বহু কিবা। ভাল লগা সময়বোৰ হয়তো সকলো সময়ত ঘূৰি নাহে, কিন্তু ভাল মানুহ আৰু ভাল সম্পৰ্কবোৰ চিৰদিনলৈ স্মৃতিৰ মাজত অমৰ হৈ থাকে। মুখৰ ভাষা বেয়া হ'লেই চৰিত্ৰ বেয়া হৈ নাযায়। মিঠা কথাৰ আঁৰতো বহু বেয়া চৰিত্ৰ লুকাই থাকে। কিহৰ ইমান অহংকাৰ? আজি যাক ঠগি আপুনি হাঁহিছে, কাইলৈ আনৰ কাষত ঠগ খাই আপুনি নিজেই কান্দিব। অপেক্ষা মাথো সময়ৰ। জীৱনৰ পৰা কিবা হেৰাই গ'লে সেইটোক লৈ আফচোচ নকৰিব, বৰঞ্চ এইটো জানিবা তাৰ পৰিৱৰ্তে তোমাৰ জীৱনলৈ ভাল কিবা অপেক্ষা কৰি আছে। আগতে মানুহে মিছা কথা ক'বলৈ ভয় কৰিছিল, পাপ হ'ব বুলি, আৰু এতিয়া মানুহে সঁচা কথা ক'বলৈ ভয় কৰে, বিপদ আহিব বুলি।